জহাৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু ভগৱানে ভালে ৰাখক। মোৰো ভালেই। ঘৰত বিয়া আছে যিহেতু সেইকাৰণে সদায় ভাবোঁ ভিডিঅ' মাজে মাজে দি থাকিম বুলি, কিন্তু সম্ভৱ নহয় ভবা কথা। চ' আজি যিহেতু নাৰী দিৱস, তো মোৰ ফালৰ পৰা সকলো নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা আৰু মৰম যাচিলোঁ। নাৰী কেৱল বা মা কেৱল এটা শব্দ নহয়, গতিকে নাৰীৰ অবিহনে এই পৃথিৱীখন হওক বা এজন পুৰুষৰ কাৰণে সম্পূৰ্ণ নহ'ব। তো গতিকে আমাৰ নাৰীৰ বহুত ত্যাগ কৰিব লাগে বা কম্প্ৰমাইজ কৰিব লাগে। তো সেইকাৰণে আমি ছোৱালীসকল বিশেষকৈ বা শক্তি সাহসী, এইটো নহয় যে আমি ছোৱালী হ'লোঁ বা কিছুমান ক্ষেত্ৰত বহুত এনেকুৱা ছোৱালী আছে ভয়ো কৰে। লগতে কিছুমান এনেকুৱা কথা থাকে যে এতিয়া আমি ছোৱালী হ'লেও হয়তো মাৰ লগত মাক হ'লেওনো কি আছে, মাতো আমাৰ বন্ধু নিচিনা। তো সেইকাৰণে বহুত এনেকুৱা ছোৱালী আছে কিছুমান ক্ষেত্ৰত কিবা এটা যদি বেয়া হয় তো মাকৰ লগত শ্বেয়াৰ নকৰে। তো মই সেই ছোৱালীসকলক ক'ব বিচাৰোঁ যে নাৰীয়ে শক্তিশালী হ'লেহে আমি এই পৃথিৱীখনত বেয়া যিবিলাক নেকি মানুহ থাকে সিহঁতৰ পৰা আমি বাচি থাকিব পাৰিম। আৰু শক্তিও লাগিব, লগতে আমি বা যিকোনো কিবা এটা যদি হয় মাকৰ লগত শ্বেয়াৰ কৰিব লাগে বন্ধু হিচাপে। ইফালে খুৰী আৰু মাৰ কাৰণে চাহ বাকিছোঁ বাৰু, মা পূজা কৰিব গৈছে।